নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই ধৃতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু লক্ষ্মী পূজা, সেইকাৰণে ৰাতিপুৱা উঠি গা পা ধুই ঘৰৰ কামবিলাক মই মিলি কৰিলোঁ। এতিয়া গোঁসাই কাম ৰাতিপুৱাৰখিনি যিখিনি দৈনন্দিন সদায় কৰোঁ সেইখিনিও কৰা হ'ল। আৰু এতিয়া আমাৰ ভোগৰ বাবে যিবোৰ বস্তু লাগিব সেইবোৰ অলপমান যোগাৰ পাতি কৰোঁ, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। সেয়া সন্মুখত পেণ্ডেল, সেইটো তাতে সমূহীয়াভাৱে লক্ষ্মী পূজা কৰা হয় আমাৰ ইয়াৰে কলনীৰ মানুহখিনিয়ে মিলি। গধূলিকৈ এপাক যাব পাৰোঁ, আপোনালোকক দেখাই দিম যদি যাওঁ। এয়া নাৰিকল ৰুকি আছোঁ, দুটা নাৰিকল আছে, বেলেগ চিষ্টেম মেছৰ পৰা অনা। যদিও মানে লক্ষী ভৰি বা ফুল আঁকিছোঁ, ইমান ধৰিব নোৱাৰি কাৰণ বগা টাইলছত বগা যিহেতু গুড়িৰে আঁকিছোঁ, চাউলৰ গুড়ি, সেইকাৰণে ইমান গম নাপায় আৰু ইয়াতে। লক্ষী মাৰ ভৰি আঁকিলোঁ, প্ৰত্যেকটো ৰুমতে য'ত চাকি জ্বলোৱা হ'ব তাতে লক্ষী মাৰ ভৰি আঁকিলোঁ। এতিয়া আকৌ এবাৰ গা পা ধুই গধূলি যি ভোগ দিয়া যাব সেই ভোগৰ যোগাৰ কৰোঁ। মায়ে লাড়ু বান্ধি থ'লে আৰু বাকী মই পায়সখিনি বনাম আৰু এতিয়া সেইকাৰণে গাটো ধুই আহোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া পায়সৰ বাবে গাখীৰখিনি চচত বহাইছোঁ আৰু বাকী চাউলখিনি তিয়াই ৰাখিছিলোঁ। গা পা ধুই আহিলোঁ, এতিয়া ইফালে পায়স বহাই দিছোঁ ভোগৰ। ইয়াৰ পিছত চুজি বনাম আৰু লুচিও বনোৱা যাব। লাড়ু বনোৱা হৈছে অলৰেডি, আপোনালোকে চাই থাকিব। আৰু ভোগৰ বাবে কি বস্তু বনাওঁ বা কেনেকৈ পূজা কৰোঁ, কি কৰোঁ, চাই থাকিব। এইফালে চুজি ভাজি লৈছোঁ আৰু ইফালে পায়স প্ৰায় হ'বই আৰু লাষ্ট অলপ বাকী আছে। এতিয়া অকণমান খিচমিচ দি দিম তাত। লুচিও ৰেডি হৈ গ'ল, গোটেইখিনি যোগাৰ হ'ল। আমাৰ সন্মুখতে লক্ষী পূজা, ৰাজহুৱা লক্ষী পূজা এখনো হয়। যদি পাৰোঁ তাত যাওঁ যদি মই দেখাবলৈ চেষ্টা কৰিম তাৰ মূৰ্তি বা পূজা পৰিৱেশটো কেনেকুৱা হৈ আছে। এতিয়া আমি ঘৰত পাঞ্চালী লক্ষী চৰিতখন পাঠ কৰিম। মায়ে অকণমান পাঠ কৰি আছে, তাৰ পাছত মই সম্পূৰ্ণখন পাঠ কৰিম। ঘৰৰ পূজাখিনি তেন্তে সমাপ্ত কৰি লওঁ। আপোনালোকেও ঘৰত নিজৰ পূজা কৰিছেনে? আৰু কিবা নজনা নিয়ম যদি আপোনালোকেও জানে তেনেহ'লে কমেণ্টত শ্বেয়াৰ কৰিব। ময়ো যিখিনি সাধ্য অনুযায়ী পাৰিছোঁ বা নিয়মখিনি শুনিছোঁ সেই অনুযায়ী কৰি গৈছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে জনাব আৰু ক্ষমা কৰি দিব। এয়া মন্দিৰ, ইয়াতে মায়ে বাকীখিনি যোগাৰ পাতি কৰিলে। ঘট স্থাপনটো মই কৰি দিলোঁ। ঘট স্থাপনৰ বাবে আপোনাক এখন আগলতি কলপাত লাগিব। ইয়াৰ সন্মুখত মই লক্ষীৰ ভৰি আঁকিছিলোঁ চাউলৰ গুড়িৰে। তাৰ পাছত কলপাতখনত 5টা বা 3টা এনেকৈ ফোট দিব লাগে আৰু এটা পাতি পইচা 1 টকীয়া দি তাত সিন্দুৰৰ ফোট এটা দিব লাগে। আৰু ঘটটোত সিন্দুৰৰ ফোট দি এটা স্বস্তিক যদি আঁকি দিব পাৰে আৰু এডাল সূতাৰে ঘটটো বান্ধি ওপৰত এটা আমৰ 5পতীয়া 7পতীয়া থকা এটা আমৰ আগ দিব লাগে। আৰু যদিহে আপোনালোকে পাৰে তেনেহ'লে লগতে এটা নাৰিকল দিব পাৰে, আৰু যদি নাই কোনো কথা নাই। এনেকৈ উৰুলি দি 3বাৰ উৰুলি দি ঘটটো আগলতি কলপাতখনত বহাই দিব লাগে। তাৰ পাছত এটা বাতিত ধান লোৱা হৈছে, ধানত পাণ তামোল এযোৰ আৰু এটা পাতি পইচাত সিন্দুৰৰ ফোট দি তাত থৈছোঁ। লগতে এটা পদুম ফুলো দিছোঁ। আৰু ইয়াৰ পিছত লক্ষী চৰিতখন পাঠ কৰিম। ধূপ চাকি জ্বলাই লৈছোঁ আৰু ভোগ যিখিনি আগবঢ়োৱা যাব সেইখিনিও একেলগে দি তাত ওপৰত একোখনকৈ কলপাত দি দিছোঁ। প্ৰথমতে মায়ে পূজা কৰি লৈছে, ইয়াৰ পিছত মই লক্ষী চৰিতখন পঢ়িম। আৰু এয়া ৰুমত চাকি জ্বলাইছোঁ। লক্ষী মাৰ ভৰি আঁকি
তাৰ সন্মুখত চাকি গছি জ্বলাইছোঁ। এইখন আমাৰ ঘৰৰ সন্মুখত হোৱা পূজাখন এতিয়া হোম হৈ আছে ইয়াতে। তাৰপাছত পূজা শেষ হ'ব আৰু বেছি নাই, তাৰপাছত পুষ্পাঞ্জলি দিব আৰু। পূজাস্থলীৰ পৰা সেৱা কৰি আহিলোঁ ঘৰত। এতিয়া তাত ভোগো খোৱাব, পুষ্পাঞ্জলি হ'ব, কিন্তু মই তাত ভোগ নাখাওঁ, ঘৰতে বনাইছোঁ, সেয়া খাম। এনেকৈ এটা দিন পাৰ কৰিলোঁ, ভাল লাগিছে। এইবাৰ প্ৰথমবাৰ লক্ষী পূজা, আশা কৰোঁ সকলোৰে ভালে ভালে পাৰ হ'ল বুলি। পূৰ্ণিমাৰ জোনটো চাওকচোন কিমান ধুনীয়া আৰু উজ্জ্বল পোহৰ হৈ আছে চাৰিওফালে। আপোনালোকে এইটো কৰি নে নাই নাজানো বাৰু, কিন্তু মায়ে সৰুৰ পৰাই শিকাইছিল বেজীত সূতা ভৰোৱা লক্ষী পূজাৰ দিনাখন। তো এইবাৰো এইটো কৰিলোঁ। ইয়াৰ লগতে নাৰিকলৰ পানীৰে চকু মুচি দিওঁ। মাহঁতে কোৱা অনুসৰি চকুৰ দৃষ্টিশক্তি বাঢ়ে বুলি কয়। সন্মুখৰ পূজাটো এতিয়া পুষ্পাঞ্জলি দিব। মোৰ পূজা হ'ল আৰু এতিয়া শব্দ শুনিছে, তো মাৰ নাম লৈ এতিয়া আহাৰ গ্ৰহণ কৰিম অলপ পিছত। ভালে ভালে পাৰ হ'ল লক্ষী পূজা। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় ভাৰত, জয় আই অসম। ধন্যবাদ।